আজি আমি ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম আজি এক হৈ পেলাই গোটেই অসমৰ ট্ৰাইবেল ছাত্ৰ নেতা আৰু ইণ্ডিভিজুৱেল ছ'চিয়েল এক্টিভিষ্ট আজি যে জাগীৰ ৰোডত এটা মাছ ৰেলী লোৱা হৈছে আৰু ইয়াৰ মাজত থ্ৰু দিছ প্ৰেছ মিডিয়া আই উইড লাইক টু ন' টু দ্য পিপল অফ আছাম যে আমাৰ যি জাগীৰ ৰোডত যি ছেটেলাইট টাউনশ্বিপ বনোৱাৰ যি গভৰ্ণমেণ্টে পলিচি বনাইছে ইয়াত আমি ডাইৰেক্টলি অবজেকশ্যন কৰিছে। ইয়াত আমাৰ বসবাত টাকা মানুহ আমাৰ ট্ৰাইবেল জনজাতি মানুহ গোটেই কাৰ্বি হওক তিৱা হওক বড়ো হওক ৰাভা হওক গোটেই ইয়াত আমাৰ আগৰ পৰা বসবাত থাকিছে আৰু ইয়াত মাটিৰ পাটা কোনো পোৱা নাই আগৰ পৰা। মই গভৰ্ণমেণ্টে অনুৰোধ জনাম যে টাউনশ্বিপ বনোৱাটো আমাৰ যে জনজাতিক এভিকশ্যন কৰি পেলাই নহয়, আমি ডেভেলপমেণ্টটো বিচাৰে কিন্তু আমাৰ ট্ৰাইবেল জনজাতিক মানে মাটিৰ পৰা নিজৰ মাটিৰ পৰা আমাৰ দেউতাৰ ফাদাৰ গ্ৰেট গ্ৰাণ্ড ফাদাৰ্ছ মানে এইটো দিয়াৰ মাটিত এভিকশ্যন কৰি পেলাই নহয়। আমি বিচাৰোঁ ডেভেলপমেণ্ট কিন্তু আমাৰ জনজাতিত যিটো বসবাত কৰা আগৰ পৰা থাউজেণ্ডছ অফ ইয়াৰ্ছ আগত সেই মানুহবিলাক মানে এভিকশ্যন কৰি পেলাই নহয়। ইয়াৰ কাৰণে আমি যিটো ইয়াৰ মাটিৰ পাটা আগৰ পৰা এনে পোৱা নাই সেই আগত আমাৰ গভৰ্ণমেণ্টত আমি অনুৰোধ জনাম দি এই মাটি পাটা আগত দিব লাগে আৰু ইয়াত মাটিৰ প্ৰটেকশ্যন আমাৰ সেই ট্ৰাইবেলসকলৰ যি শিখ দলৰ পৰা আমাৰ যিটো ট্ৰাইবেল এণ্ড বেলেণ্ড ব্লক যিটো প্ৰটেকশ্যন আছে আৰু ফৰেষ্ট ৰুলেছ এক্ট 2005-06ত যিটো প্ৰটেকশ্যন আছে এইটো এপ্লাই কৰি পেলাই আমাৰ জাগীৰ ৰোডত যি মাটিৰ পাটা আমাৰ ট্ৰাইবেলসকলৰ কাৰণে জনজাতিৰ কাৰণে দিব লাগে। আমি বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়নৰ হৈ পেলাই আমি একলগে গোটেই অসমৰ যুৱ ছাত্ৰ নেতা আৰু ছ'চিয়েল এক্টিভিষ্ট আজি ইয়াৰ জমা হৈ পেলাই ইন দ্য নেম এণ্ড নৰ্মেল ক্লাছাৰ অফ ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম আমি এক হৈ পেলাই ফিউচাৰত আমি জনজাতিৰ ৰাইটছৰ কাৰণে আমি সকলো মাতি যাম আৰু কাম কৰি যাম।